নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ আছে? বিটিআৰত ওলাইছে নতুন ভেকেঞ্চি 420টা আৰু এই কেইটাৰ সম্পূৰ্ণ ডিটেইলছ আমি এই ভিডিঅ'টো আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই জবসমূহ ওলাইছে PNRT ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। পোষ্ট নেম হৈছে VCTC ছেক্ৰেটাৰী। মুঠ ভেকেঞ্চি হৈছে 420টা আৰু ইয়াৰে নটিফিকেশ্যন ওলাইছিল 20 তাৰিখে আৰু এই নটিফিকেশ্যন এপ্ৰুভেল পাইছে 21/7/2024 তাৰিখে আৰু ইয়াৰে এপ্লাই প্ৰচেছ হ'ব অনলাইন আৰু বিটিআৰৰ কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামোলপুৰ তাৰে ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব আৰু অসমৰ প্ৰত্যেক জিলাৰে এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰে। মাত্ৰ বিটিআৰৰ ল'ৰা ছোৱালীসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 24/3/2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7/4/2025 আৰু এইখন হৈছে শ্বৰ্ট নটিফিকেশ্যন আৰু ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট। কোকৰাঝাৰত আছে 137টা পোষ্ট, চিৰাঙত আছে 61টা পোষ্ট, বাক্সাত আছে 114টা পোষ্ট আৰু ওদালগুৰিত আছে 109টা পোষ্ট আৰু মুঠ পোষ্ট হৈছে 420টা। যদিও এই পোষ্টসমূহ ওলাইছে কিন্তু ইয়াৰ সম্পূৰ্ণ নটিফিকেশ্যন এতিয়াও ওলোৱা নাই। শ্বৰ্ট নটিফিকেশ্যন ওলাইছে, গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এপ্লাই ফিজ কিমান এতিয়ালৈকে আমি গম পোৱা নাই। অৰ্থাৎ নতুনকৈ নটিফিকেশ্যন দিব আৰু অনলাইন এপ্লাই ষ্টাৰ্ট কৰি দিব, তেতিয়াহে আমি সম্পূৰ্ণভাৱে গম পাম। আৰু ইয়াৰে পে স্কেল হৈছে 14,000ৰ পৰা 4,500 আৰু গেট পে হৈছে 8,400। এটা বহুত ভাল দৰমহা ইয়াৰ, এৰাউণ্ড 30 to 33 মান্থলি চেলাৰী হ'ব ফাৰ্ষ্ট জইনিং। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ।